Hey guys, স্বাগতম টু লিখিত ব্লগ। মোৰ আজি এক্সাম শেষ হৈ গ'ল আৰু আজি আমি ভাগৱত পাঠলৈ যাম আৰু এক্সাম শেষ হোৱাৰ বাবে মই ব্লগ এটা দিব পাৰিম। মই এতিয়া খুব ভাল লাগিছে শেষ হোৱাৰ বাবে আৰু ৰিজাল্ট দিব 25 তাৰিখে আৰু আমাৰ আজি তাত মানে ভাগৱত ওচৰতে পাতিছে মানে আমগুৰি বুলি কয় 6 কিলোমিটাৰমান হয় আৰু আমাৰ লগত যাব আজি মা মই দেউতা তাৰপিছত দুৰ্লভ দাদাই তাত ভাগৱত পাঠ কৰিব। আপোনালোকে চাব ভিডিঅ'টো। এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ। আৰু যাবলৈ ওলাইছোঁ আৰু চোলা কাপোৰ পিন্ধি হ'ল আৰু দৰ্জা মাৰি লৈছোঁ ইফালে আমাৰ গেটখন মাৰি লওঁ আৰু এইফালে দুৰ্লভ দাদা ৰখি আছে আৰু এইফালে দুৰ্লভ দাদা বাইক লৈ ৰখি আছে। দেখিছে আপোনালোকে হৈ যাম দুৰ্লভ দাদা অকণমান হাই কৰি দিয়ক। ইয়াত দেখিছে আপোনালোকে আৰু দুৰ্লভ দাদাই ভাগৱত পাঠ কৰিব আপোনালোকক দেখুৱাম মই। আপোনালোকে চাব ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ আৰু এইফালে এইডোখৰতে আছে আমাৰ বৰপথাৰ অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী লোহিত কোঁৱৰ ফেক্টৰী মানে ঘৰ আছে এইডোখৰতে। এইটো মানুহে ঘৰত এয়া কাপোৰ দেখিছে আপুনি। দুৰ্লভ দাদায়ো কাপোৰ সলাই আছে আৰু মই কাপোৰ সলাই পিনে আপোনালোকক ওলাই হৈ গ'ল। ইফালে আমাৰ দেউতা আছে আৰু এতেকে গায়ো কত কৰিয়া সম্বৰ এই এজনক বুলি পৰম উদাৰকে ইজন লংঘাবন্ত লোকতৰে ঘটয় আমি ক্ৰমে অবিদিত স্তুতি কৰাই হৈকে আমাৰ ইয়াত বৰ ধুনীয়া ধুনীয়া ফুল দিছে। আপুনি কেইটামান ফুল নিব পাৰিব। এতিয়া আমি চাহ জলপান খাবলৈ যাওঁ। ইয়াত দেখিছে কিমান ধুনীয়াকৈ এইবিলাক সজাই পৰাই ৰাখিছে আৰু খুব ধুনীয়া আৰু মই ভালেই পাইছোঁ। এয়া দেখিছে আমি বহি আছোঁ এইবিলাক পাতি ধৰা আমাৰ মাহঁতে বহি আছে কথা পাতি আছে আৰু এইফালে খাই আছে পূৰা ধুমাধুম। দেখিছে চিৰা জলপান এইবিলাক আৰু চাহ এইবিলাক ঢেৰ কিবা কিবি দিছিলে আমি খালোঁ। এতিয়া দেখিছে ভাগৱত পাঠ চলি আছে। দুৰ্লভ দাদাই এইডোখৰতে বহি আছে আৰু নেক্সটজনৰ মানে দুৰ্লভ দাদা হ'ব। এয়া দেখিছে বহি আছে দুৰ্লভ দাদাই আৰু আপোনালোকে চাব খুব ধুনীয়া গায়।
দুৰ্লভ দাদা এতিয়া ভাগৱত পাঠ কৰিছে, দেখিছে আপোনালোকে, খুব ধুনীয়াকৈ গাইছে আৰু খুব ধুনীয়া পাইছে ৰাইজেও। ময়ো খুব ভাল পাওঁ দুৰ্লভ দাদাৰ এই ভাগৱত পাঠ শুনি। আপোনালোকে চাওক, আপোনালোকেও ভাল পাব। খুব ধুনীয়া গায় দুৰ্লভ দাদাই। আমি তাৰ পৰা আহিলোঁ, খুব ধুনীয়াকৈ চাকি তাকি জ্বলাই আছে, এয়া দেখিছে, বন্তি প্ৰজ্বলন কৰি আছে, খুব ধুনীয়াকৈ কৰিছে আৰু খুব সুন্দৰ লাগিছে জেগাটো পূৰা আৰু খুব ভাল পালোঁ ইয়াত আহি আমি। গৈ আছোঁ আমি, দেখিছে, গৈ আছোঁ আৰু এইখন এৰোপ্লেন দেখিছে কিমানৰ স্পীডত গৈছে, 24ত গৈছে। এৰোপ্লেন 24ত যায় আজিকালি। দেখিছে আপোনালোকে, এৰোপ্লেন পোৱাৰ কাৰণে এখন এৰোপ্লেনে আৰু একদম এৰোপ্লেন। ঘৰ পালোহি আৰু কাপোৰ চাপোৰ সলাম আৰু এতিয়া এয়া বুটাম খুলিছোঁ সলাবলৈ। আৰু আপোনালোকে ব্লগটো যদি ভাল পালে চাই লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আকৌ আপোনালোকক নতুন ভিডিঅ' এটা লৈ আহিম আৰু আপোনালোকে চাব মোৰ ভিডিঅ'বোৰ। আপোনালোকে যদি মোৰ এই চেনেলটোত নতুন আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই থ'ব। যেতিয়া মই ভিডিঅ' দিম তেতিয়া আপোনালোকে পায়। এতিয়া বাই।